Hi guys, welcome back to my YouTube channel Junaki Vlogs. Junaki Vlogger पर আপোনালোকক স্বাগতম জনাইছি আজি অন্য এটা ভিডিও লৈ। Guys, আপোনালোকে ভালে আছে? আশা কৰো ভালে আছে, ময়ো ভালে আছো guys। আৰু থাম্বনেলত যি দেখা পাইছে হে এটা সপোন। Guys, এজন মানুহৰ সপোন, এজন কি আন সকলোৰে সপোন। সকলোৰে এটা সপোন থাকে। তো হে এটা সপোনৰ কথা পাতিম আপোনালোকে ভিডিওটো স্কিপ নকৰি পুৰা প্ৰথমৰ পৰা শেষলৈ চাই থাকিব ভিডিওটো তো গাইস এজন মানুহৰ সপোন কেতিয়া হয় মানুহটো যেতিয়া ডাঙৰ হয় দিগল হয় ইনকাম रोजगार তেতিয়া মানুহজনে এটা সপোন কৰে যে মই ডাঙৰ হ'ম মই এইটো কৰিম সেইটো কৰিম এনেকৈ মানুহ এটা সপোন কৰে মই এইটো লম সেইটো কৰিম তো মই ডাঙৰ ঘৰ বনাম বিল্ডিং বনাম এনেকুৱা মানুহে এটা সপোন কৰে তো গাইস আপোনালোকৰ কিবা যদি সপোন থাকে কমেন্টত ক'ব আৰু গাইস আজি মোৰ এটা সপোনৰ কথা পাতিম গাইস মোৰ এটা সপোন আছে তো মই ভাবো মোৰ সপোনৰ কথাখিনি আপোনালোকক জনাও কিয়নো আপোনালোকেও মোৰ এটা ফ্যামিলি আৰু গাইস আপোনালোকে এই কাৰণে জনাও যে আপোনালোকেও জানি সুখী হওক তো গাইস সপোন এইটোৱে আপোনালোকে থাম্বনেলত যি দেখা পাইছে সেইটোৱে মোৰ সপোন নাজানো কেতিয়া বাস্তৱত পৰিণত হ'ব আজি আপোনালোকক থাম্বনেলত দেখাইছো এইটো যাতে ভৱিষ্যতত মই বাস্তৱত পৰিণত কৰিব পাৰো আৰু আপোনালোকে দোৱা আশীৰ্বাদ মৰম দিব আৰু গাইস এইখিনিতে এটা কথা ক'ব বিচাৰিছো ভিডিওটো শেষলৈ চাই থাকিব ভিডিওটো যদি ভাল লাগে শেষত এটা লাইক কৰি যাব আৰু চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই চেনেলটো সাবস্ক্ৰাইব কৰি যাব তো আৰু আপোনালোকৰ কি সপোন আছে তাৰে এটা কমেন্ট ভালকৈ এটা কমেন্ট কৰি দি থৈ যাব তো গাইস এতিয়া কথাটো হ'ল মোৰ হেতু এটা সপোন যে মই আজি ডাঙৰ হৈছো মই কাম रोजगार কৰো তো মই এই কাৰণে এটা মোৰ সপোন ভিতৰলে এটা সপোন জাগি উঠিছে সেই সপোনটো হ'ল মই এটা গাড়ী কিনিম 4 চকীয়া তাৰে সপোন নাজানো এটো কেতিয়া পূৰণ হ'ব তো আপোনালোকে দোৱা কৰিব যাতে মোৰ সপোনটো পূৰণ হয় আৰু আপোনালোকৰ মই দোৱা কৰো মোৰ ইউটিউব ফ্যামিলি মোৰ ফালৰ পৰা এখিনি দোৱা থাকিল যে আপোনালোকেও নিজৰ সপোন দেখক নিজে সপোন ৰচিত কৰক যে আপোনালোকেও এদিন মোৰ দৰে সপোন কৰি নিজৰ সপোনটো বাস্তৱত পৰিণত কৰিব তাৰে কামনা কৰো মোৰ ফালৰ পৰা তো গাইস আজিৰ ভিডিওটো বেছি লম্বা নকৰো তো গাইস এইখিনিতেই এখাৰ কথা কও আপোনালোকে হসাকে নিজক উৎফুল্লিত কৰক আৰু ভালকে থাকক সুস্থ থাকক তাৰে কামনা কৰো তো গাইস সবকে থ্যাংক ইউ মোৰ ইউটিউব ফ্যামিলি সকল আৰু ভিডিওটো যদি ভাল লাগে লাইকটো নিশ্চয় কৰি থৈ যাব আৰু কমেন্টত আপোনালোকে আপোনালোকৰ মতামতটো দি থৈ যাব আপোনালোকৰ কি সপোন আছে সকলোৰে এটা কমেন্ট দি থৈ যাব তো গাইস আজিৰ ভিডিওটো এইখিনিতে সামৰিছো তো গাইস থ্যাংক ইউ